নমস্কাৰ, সকলোকে স্বাগতম জনাই মই মোৰ স্বৰচিত কবিতা এটা পাঠ কৰিব ওলাইছোঁ। আশা কৰোঁ ভাল পাব। কবিতাৰ শিৰোনাম উপলব্ধি। সূতা টানিবা যিমান ছিঙিব সিমান, গতিকে নকৰিবা সূতাৰ অপমান। দিন ৰাতি উকলিব সূতাডাল তেনেকৈয়ে থাকিব। নকৰিবা সূতাৰ লাঞ্ছনা বাঞ্ছনা, প্ৰীতি ভৰা স্নেহৰ দোলেৰে মেৰিয়াই ৰাখা। বেলি মাৰ নাযাওঁতেই বান্ধি লোৱা সূতাৰ গাঁঠি, সময় উকলি অন্ধকাৰ নামিলে পাবা অশান্তি। সময়ৰ সূতা সময়তেই পকোৱা, তেহে ভৱিষ্যতৰ ফল সন্মুখতেই পাবা। ধন্যবাদ।